নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই বনাবলৈ লৈছোঁ ৰঙালাও আৰু মটৰৰ সৈতে এখন ভাজি তৰকাৰী। আপোনালোকক দেখা বুলি ভাবিলোঁ। ৰঙালাওখিনি এনেদৰে কাটি লৈছোঁ। ইয়াতে আছে পিঁয়াজ, নহৰু, আদা আৰু কেঁচা জলকীয়া। এইখিনি হৈছে মটৰখিনি মই আগতে তিয়াই থৈছিলোঁ। এনেদৰে মই কেৰাহীটো বহাই দিছোঁ। বহাই দি গৰম হ'বলৈ দিছোঁ। আৰু লগত পটল ভাজি থাকিব, সেইবাবে পটলখিনি আগতে ফ্ৰাই কৰি লৈছোঁ। পটলখিনি ভজা হোৱাৰ পিছত মই একেখিনি তেলতে আকৌ মটৰখিনিও ভাজি লৈছোঁ অলপ টাইমৰ বাবে। মই মটৰখিনি যিহেতু আগতে সিজাই লোৱা নাই, কিন্তু মটৰখিনি ভজা হৈ গ'ল। সেই একেখিনি তেলতে আকৌ নহৰু, আদা আৰু কেঁচা জলকীয়াৰ লগতে পিঁয়াজখিনিও দি দিছোঁ। এনেদৰে অলপ টাইম ভাজি লৈছোঁ ৰঙচুৱালৈকে। ইয়াত দি দিছোঁ ৰঙালাওখিনি দিয়াৰ পিছত এতিয়া অলপ টাইম ভাজি ল'ম। ভাজি লোৱাৰ পিছত অলপ টাইমৰ বাবে 1 মিনিটৰ বাবে ঢাকন মাৰি দিছোঁ। ৰঙালাওখিনি অলপ টাইম সিজিবৰ বাবে। ৰঙালাও সিজোঁতে বেছি টাইম নালাগে যিহেতু। এনেদৰে লৰাই লৈ আকৌ ঢাকনি মাৰি দিম আৰু অলপ সিজিবৰ বাবে। ঢাকনি মাৰি গুচোৱাৰ পিছত আকৌ মটৰখিনি দি দিছোঁ। ইয়াতে মটৰখিনি দিয়া হোৱাৰ পিছত এনেদৰে অলপ টাইম লৰাই লৈ ইয়াত মই অলপ পানী ব্যৱহাৰ কৰিম। অলপ মটৰখিনিও সিজিব, লগতে অলপ থুপথুপীয়া বুলি যে কয় সেইটো হ'ব আৰু তেনেদৰে। এয়া হৈ গৈছে তৈয়াৰ। এতিয়া নমাই গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰিলেই হ'ল। হৈ গ'ল চিম্পুল থালি।